নমস্কাৰ সকলোকে অসমীয়া জীয়ৰী প্ৰীতি চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ নিশ্চয় ভাল, মোৰ আগৰ নিচিনাকৈ একদম মজা। আৰু আজি মই বাৰীৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ভাবিছে চাগে ক'ত সোমাই আছোঁহি মই ভিতৰত কিমান ভিডিঅ' কৰি থাকিম, ভাবিলোঁ আজি বাৰীলৈকে ওলাই যাওঁ। আজি বতৰটো ভাল, ৰ'দ দিছে একদম পুৰা, একদম মনটো ভাল লাগি গৈছে। আৰু সেই আজি মই ভাবিছোঁ কচু শাক বনাম, যিটো মোৰ ফেভৰেট হয়, যিটো মানে মই দি থাকিলে খাই থাকিম, মানে মোৰ তেনেকুৱা বহুত ভাল লাগে, বহুত ভাল লাগে। আৰু সেইটো মই আজি বনাম কচু শাকৰ লগত কেইবিধমান শাক মিক্স কৰি। আপোনালোকে তেনেকৈ খাইছে নাই নাজানো, খাব পাৰে কিছুমানে, কিন্তু মই সেইটো খাই বহুত ভাল পাওঁ। আৰু আমাৰ ঘৰত যদি এনেকৈ কচু শাক খোৱা হয় ন, জালুক দি টেঙা দি তেনেকৈ খোৱা হয় কেতিয়াবা, কিন্তু এনেকৈ মিক্স কৰি খাই বহুত বেছি ভাল লাগে। আৰু মায়ে তেনেকৈ বনায়, ময়ো বনাওঁ তেনেকৈ, ভাল লাগে। আৰু তাৰ স্মেলটো ইমান ধুনীয়া, আৰু আপোনালোকে খাই চাব এবাৰ, খাই থাকিবলৈ মন যাব। তো সেইটোৱে দেউতাই চব যোগাৰ কৰি থৈছে, মই এতিয়া যোগাৰ কৰি মেলি বনাওঁগৈ আৰু আপোনালোককো দেখুৱাওঁ। ঠিক আছে। আৰু মোৰ মাতটো শুনিছে নাই নাজানো ভালকৈ, মানে কি ৰাস্তাৰ ছাইডতে আমাৰ ঘৰটো, মানে গাড়ী ঘোঁৰা এনেকৈ গৈ থাকিলে বহুত মানে এনেকৈ হুলস্থুলীয়া এটা আহি যায়, সেইটো খালি ইগন'ৰ কৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফাই হৈ যাব। তেন্তে ব'লক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া দেউতাই আনি থোৱা কণ বিলাহী, ঘৰতে হৈ থাকে, মাজে মাজে খাই থাকিব পৰা হয়। আৰু এতিয়া কচু শাকৰ কাৰণে আনিছে, কেঁচাকেইটা দিব পৰা নহ'ব বাৰু, পকাকেইটা দিব লাগিব। আৰু আপোনালোকক দেখাই আছোঁ। আৰু এয়া মচন্দৰী শাক, সকলোৱে চিনি পায়েই চাগে। মচন্দৰী শাকটো আচলতে এটা ঔষধি গুণো আছে। কাৰোবাৰ যদি পেট কামোৰে, তেতিয়া এই পাতটো কলপাতত মেৰিয়াই এনেকৈ জুইত দি পিটিকা কৰি খালে বহুত আৰাম পায়। আৰু মোৰ যদি তেনেকুৱা হয়, মায়ে এইটো কাম কৰি আচলতে মই বহুত আৰাম পাওঁ খালে। আপোনালোকেও খাব যদি বিচাৰে খাব। আৰু চাটনিৰ লগত মিহলাই এনেকৈ এইটো খাবলৈ বহুত ভাল লাগে, আৰু ইয়াৰ চেণ্টটো বহুত ধুনীয়া। আৰু এয়া কচু, আপোনালোকক কৈছিলোঁ দেউতাই আনি থৈছিলে, ইয়াকে আজি বনাম। ঠিক আছে, তেন্তে আপোনালোকক দেখাই আছোঁ। আৰু এয়া মায়ে আনিছে ৰঙা টেঙা মৰা, তাৰপাছতে আৰু পদুনা, মানিমুনি, তেনেকৈ 6-7 বিধমান আনিছে। আৰু এনেকৈয়ে আমি খাওঁ, আপোনালোকক কৈছিলোঁৱেই, গোটেইখিনি শাক মিক্স কৰি খাওঁ আৰু খাবলৈ বহুত ধুনীয়া হয়। আপোনালোকেও খাই চাব যদি বিচাৰে। ঠিক আছে, তেন্তে আপোনালোকক দেখাই গৈ থাকিম, স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই যাব। আকৌ মই বাৰীলৈ আহিবলগীয়া হ'ল। দেউতাই আনি থোৱা কচুকেইডাল কম হোৱা যেন দেখিলোঁ, অকণমান সৰহ হ'লে ভাল লাগে, সেইটো কাৰণে আকৌ বাৰীলৈ আহিবলগীয়া হ'ল। আছিলে বাৰীতে, আপোনালোকক কৈছিলোঁৱেই, আকৌ নিবলৈ আহিলোঁ। ঠিক আছে, তেন্তে আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু এইবাৰো মই জুইশালতে বনাইছোঁ। জুইশালত বনাই ভাল লাগে, আৰু জুইশালত বনোৱা প্ৰতিটো বস্তুৱেই খাবলৈ সোৱাদ হয়, নহয় জানো? ভাল লাগে বনাই, সেইটো কাৰণে মই ইয়াতে প্ৰায় বনাওঁ মই। ঠিক আছে, আপোনালোকে চাই যাব।
inside. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. আৰু আজি দিনটো ভাত খাজ এনেকৈয়ে খালোঁ তৃপ্তিৰ এসাঁজ বুলি ক'লে এনেকৈ হ'ব লাগে নহয় জানো কচু শাকৰ লগত আছে কণ বিলাহীৰ চাটনি যিটো মোৰ অল টাইম ফেভৰেট হয় বহুত ভাল পাওঁ খাই আৰু এটা অমলেট আৰু 2 পিচ পিঁয়াজ লৈছোঁ 2টা জলকীয়া সেয়াই আৰু আপোনালোকে এনেকৈ বনাই খাবচোন বহুত ভাল লাগে নমস্কাৰ সকলোকে অসমীয়া জীয়ৰী প্ৰীতি চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ নিশ্চয় ভাল মোৰ আগৰ নিচিনাকৈ মজা আৰু আজি এয়া দেখিছে বেলেগ এটা মানে হাজত আছোঁ মই বেলেগ হাজত আছোঁ আমাৰ গাঁৱৰ মানুহে ঘৰলে খনিকৰ পুঠি আনিছে সকলোৱে জানে খনিকৰ পুঠি কথা নকলেও হ'ব চাগে আৰু তেওঁলোকৰ ঘৰলৈ যাওঁ আৰু চাকি আগবঢ়াই থৈছিলোঁ চাকি দিবলৈ যাওঁ আৰু আপোনালোকক দেখাই যাম মোৰ লগতে আপোনালোকেও চাব ঠিক আছে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সেইদিনাখনি মই ভিডিঅ'টো এণ্ড কৰিবলৈ নহ'লে মানে পাহৰি থাকিলোঁ পাছতহে মনত পৰিছে ভাবিলোঁ আজি আকৌ কণ্টিনিউ কৰি পেলাই আপোনালোককো দেখুৱাওঁ ঠিক আছে ব'লক মোৰ লগতে চাকি দি মেলি আহিলোঁ আৰু চাহ খাবলৈ মাতিলে বহি আছোঁ বহুত হুলস্থুল হৈ আছিলে সেইটো কাৰণে মই মিউট কৰি দিলোঁ বাকী আপোনালোকে চাই যাব ঘৰ আহি পালোহি আমি আৰু দেৰি হ'ল বাৰু বহুত 9:30 হ'ল এতিয়ালৈকে পাঠ কৰা নাই সম্ভৱ চাগে অকণমান দেৰি হ'ব আৰু বেছি দেৰিলৈ নৰৈ আমি গুচি আহিলোঁ সেৱা কৰিলোঁ আৰু আপোনালোকক দেখুৱালোঁ যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ দেখুৱাবলৈ আৰু কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব জানিবলৈ পালে মোৰো ভাল লাগিব তো আজিলৈ ভিডিঅ'টো এইটোৱে আছিলে সকলোকে শুভৰাত্ৰি আকৌ আহিম অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আজিলৈ বাই বাই